কষ্ট কৰি পাইছে ল'ৰাটোৱে। ভায়েক দুটা বাহিৰত আছে, তেওঁলোকে চাই টকা পইচা দিয়ে। তাৰমানে খাবলৈও নাই, তাৰমানে সিহঁতি দিলেহে খাবলৈ হয়। তাৰমানে 1 কেজি চাউলে টাকৰকৈ বনায় তেনেকৈ। কি ক'মনো এতিয়া, বহুত আনন্দ লাগিছে তাৰমানে। Indian Army দিছো, SSC দিছো, দুবাৰ ADRE DIC হেল্প মই এনেকা বহুত কিবাৰ কমেও 26 কিলোমিটাৰ গুৱাহাটী গৈছিলো। ফৰেষ্ট যেতিয়া গুৱাহাটী টেষ্ট দিবলৈ আমি খাই পইচা পাতি বহুত কষ্ট আৰু মই আজিও গৈছিলো। এতিয়া যিহেতু অসম আৰক্ষী সফল হ'ব পাৰিলে বহুত ভাল লাগিল। ক'বলৈ ভাষা নাই, তাৰমানে বহুত কষ্ট কৰি পাইছে ল'ৰাটোৱে। ভায়েক দুটা বাহিৰত আছে, তেওঁলোকে চাই টকা পইচা দিয়ে। তাৰমানে খাবলৈও নাই, তাৰমানে সিহঁতি দিলেহে খাবলৈ হয়। তাৰমানে 1 কেজি চাউলে টাকৰকৈ বনায় তেনেকৈ। কি ক'মনো এতিয়া, বহুত আনন্দ লাগিছে তাৰমানে। আনন্দটো যথেষ্ট সহায় কৰোঁ। মই ৰাতি উঠাই দিওঁ, বুট মাহ কেইটামান তিয়াই থওঁ, মগু মাহ গাজি কৰি তেনেকৈ খাবলৈ দিওঁ, গাখীৰ অকণমান আনি ক'ৰবাৰ পৰা খাবলৈ দিওঁ। নমস্কাৰ, মোৰ নাম অৰুণ কটকী, ডিষ্ট্ৰিক্ট ধেমাজি, চিমেণ্ট চাপৰি বৰুৱাবালি গাঁও। মই যিহেতু অসম আৰক্ষী AB কনষ্টেবলত ছিলেকশ্যন হৈছোঁ। মই যিহেতু বহুত কষ্ট কৰিছোঁ, যিহেতু 2018ৰ পৰা ষ্ট্ৰাগল কৰি বৰ্তমান 2025ত মানে সফল হ'বলৈ বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আজি মই ইমানখিনি পাইছোঁ। বহুত ভাল লাগিছে। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আগলৈ যে স্বচ্ছ আৰু নিকাভাৱে এনেকুৱা নিযুক্তি হয় যেন মই মানে আহ্বান জনাইছোঁ। মই যিহেতু বহুত কষ্ট কাম কৰিছোঁ, যিহেতু ইমান ৰ'দ কেনেকুৱা হৈছিলে এইবাৰ দেখিছে। হাজিৰা কৰিছোঁ 500 টকা হাজিৰা। তেতিয়াহ'লেও মই মানে হাজিৰা কৰাৰ গ'লেও পঢ়ি থকা স্বত্তেও মই নিজৰ কৰ্মখিনি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি মই SPK ছাৰৰ যি অনুষ্ঠানত আহিব পাইছোঁ, মই বহুত সুখী হৈছোঁ। মানে SPK ছাৰক আগলৈ আগবাঢ়ি যাবলৈ মই মোৰ ফালৰ পৰা বহুত অনুৰোধ জনাইছোঁ। ভালকৈ কৰি যাওক, মোৰ SPK ছাৰক অনুৰোধ জনাইছোঁ। আৰু ময়ো পিছলৈ ভালকৈ কাম কৰি যাব পাৰোঁ, এয়াই অনুৰোধ জনাইছোঁ মই।